ক্ষীণ মানুহ বুলি মানুহবিলাকে আমাক সাংঘাতিক প্ৰশ্ন সোধে। এবাৰ আমাৰ ঘৰলৈ মানুহে লাগিছিলে, মই ভিতৰত আছোঁ, ওলাই গৈছোঁ আৰু সুধিছোঁ ভালনে। মানুহগৰাকীয়ে মোক প্ৰশ্নটো উত্তৰ দিব লাগে বুলি ভবা নাইকিয়া, উল্টাই মোক প্ৰশ্ন সুধিছে, তুমি যে ইমান ক্ষীণ, তোমাৰ মা দেউতাই তোমাক খাবলৈ নিদিয়ে নেকি? আৰে কোন মাক বাপেকে বাৰু নিজৰ ল'ৰা ছোৱালীক খাবলৈ নিদিয়ে? মানুহগৰাকীয়ে চাগে নিজে নিজৰ ল'ৰা ছোৱালীৰ পৰা লুকুৱাই খাই থাকে। কিন্তু মই তেনেকৈ কোৱা নাই আৰু, মোতকৈ অলপ ডাঙৰ যে। মই কৈছোঁ খাওঁ কেলৈ নাখাওঁনো। কিন্তু মই কথাটো শেষ কৰিব নাপালোঁ, আকৌ প্ৰশ্ন সুধিছে মোক, আৰে খুৱাই যদি ক'লৈ যায় বোলে। আৰে ক'লৈ যায় মানে আমাক কি লেট্ৰিনটো কি সজাই থ'বলৈ বনাইছোঁ? এই চৰকাৰে যে অতটা যে লেট্ৰিন যে দি যে আছে যে, কি কৰিবলৈ দিছে বাৰু, সজাই থ'বলৈ দিছেহে। কিন্তু তেনেকৈ কোৱা নাই কিয়, কাৰণ মোতকৈ ডাঙৰ যে। মই ভাবিলোঁ ইয়াত থাকিলে আৰু কত কি প্ৰশ্ন সুধিব মোক পাত্তা নাই, সেইটো ভাবি মই বাহিৰলৈ ওলাই গুচি আহিলোঁ আৰু এবাৰ মানে কি হ'ল দেই, ওচৰতে খুৰা এখনৰ ঘৰত নখোৱা পাতিছে, মাতিছে, গৈছোঁ। তাই তাৰমানে মিতিৰ কুটুমৰ মানুহ আহিছে। তাই মানুহকে দেখি পেলাই মোক সুধিছে দেই, তুমি যে ইমান ক্ষীণ কিয় বোলে। আৰে প্ৰথম লগ পাইছ, দেখিছ মোক, আৰে মোৰ নাম কি সোধ, মই কিহত পঢ়ি আছোঁ সোধ, কি কৰি আছোঁ সোধ, মানুহজনীক লাগে মোৰ তুমি যে ইমান ক্ষীণ কিয়। মই এইবোৰ কথা ভাবি থাকোঁতে গ'ল, কাষতে থকা মানুহে টপচকৈ উত্তৰ দিছে। এই খংটো অকণমান কম যে, এই শুনি পেলাই এনেকুৱা টিঙিচকৈ মাৰিছে নহয়, কিন্তু ক'বও নোৱাৰোঁ, কাৰণ কিবা ক'লেই তাৰমানে প্ৰুফ কৰা হৈ দিব যে খংটো বেছি, সেইটো কাৰণে মনো নাই ক'বলৈ। মনতে ভাবিছোঁ আৰু এই যে WWE যে ইটোৱে সিটোক যে এই কাপোৰ ঠকচাতি যে ঠকছে যে, সিহঁতৰ খং নাই নহয়, সিহঁতৰ সেইটো কাৰণে বুদ্ধিটো বেছি, সাংঘাতিক লজিক বে, খংটো অলপ বেছি যে। এনেকুৱা ধৰণৰ প্ৰশ্ন শুনি ন, মই যেতিয়া গানটো শুনো, আমিতো সৰু মানুহ সৰু হৈ থাকিম, গানটো মোৰ কাৰণত এনেকৈ বাজে, আমিতো ক্ষীণ মানুহ ক্ষীণ হৈ থাকিম, ফটাকা গজতে ক্ষীণ বুলি আঁকিম লিখিম, হয় কিবা এটা। আমাক ক্ষীণ মানুহবিলাকে ন খোৱা বোৱা ক্ষেত্ৰত যে অলপ বেছিকৈ খাওঁ, আৰু শকত মানুহবিলাকে বিশেষকৈ ছোৱালীবিলাকে দুটা কাৰণে কমকৈ খায়। এক নম্বৰতে সিহঁতে কমকৈ খায়েই, আৰু ছেকেণ্ডত সিহঁতে ক'ৰবাত ফুৰিবলৈ গ'লে বোলে মানুহে কি বুলি ভাবিব বুলি সেইটো কাৰণে কমাই লয়। সেইটো বেলেগ কথা, আৰু ঘৰত কেৰাহী লাগে চেলেকাটো, কিন্তু নৰ্মেলি কমকৈ খায়। তেনেকেই এবাৰ তাৰমানে ফুৰিব গ'লোঁ আৰু তাৰপিছত ৰাতি মাতিছে, ভাত দিছে, গৈছোঁ। তাৰপৰা ভাতকেইটা দেখি ভাবিছোঁ আজি ৰাতি কি হ'ব ঠিক নাই আৰু। মানুহজনে চাগে ভাবিছে দেই, এইডালৰ চেহেৰা এইটোহে, বেছিকৈ দিলে চাগে পেলাব, সেইটো কাৰণে কমকৈ দিয়া ভাল বুলি চাগে কমকৈ দিলে। তাৰপৰা ভাবিছোঁ আৰু পিছত যেতিয়া আহি পেলাই সুধিব ভাত লাগেনে বুলি, তেতিয়া খুজি ল'ম আৰু। তাৰপিছত তেনেকৈ ভাত খাবলৈ ল'লোঁ আৰু। তাৰপিছত মানুহগৰাকী অকণ দেৰি পিছত আহিছে, তাৰপিছত সুধিব আৰু বুলি কৈ পেলাই তললৈ মূৰ কৰি ভাত খাই আছোঁ। তাৰপিছত আহি পেলাই প্ৰথমতে গিৰিয়েকক সুধিছে, তললৈ মূৰ কৰি ভাত খাইছোঁ। তাৰপিছত ভাবিছোঁ মোক সুধিব আৰু ইয়াৰ পিছত, তাৰপিছত সুধিব বুলি থাকোঁতে আকৌ পিতেক জীয়েককেইটা সুধিছে। তাৰপিছত মই ভাবিছোঁ খাই আছোঁ, তাৰপিছত ভাবিছোঁ আকৌ সুধিব, তাৰপিছত নুসুধাকেই গুচি গৈছে নহয়। তাৰপিছত মই ভাবিছোঁ হ'ব আজি আৰু এইকেইটাই আৰু। তাৰপিছত অকণমান দেৰিকৈ মানুহজনী নিজৰ কাঁহীখন লৈ আহিছে, একেলগে খাওঁ বুলি আৰু। তাৰপিছত মাতিলোঁ আৰু একেলগে খাওঁকৈ আহক বুলি। তাৰপিছত মানুহজনী বহিছে, তাৰপৰা মোলৈ চালে, তাৰপৰা ময়ো এনেকৈ মুখলৈ চালোঁ, তাৰপৰা কৈছোঁ ভাত কেইটামান দিয়ক আৰু। মানুহজনীয়ে চাই পেলাই তোমাক সুধি পেলাই থাকিয়ে গ'ল নহয় বুলি কৈ পেলাই আকৌ ভাত কেইটামান লগত থৈ আহিছে। চ' আপোনালোকৰ ঘৰৰ কোনোবা মানুহ বা লগৰীয়া কোনোবা এনেকুৱা ক্ষীণ মানুহ আছে যদি কমেণ্টত জনাব, আৰু লগতে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে আমাক এনেকৈ আল্টু ফাল্টু প্ৰশ্ন সুধি থকা মানুহবিলাকে এইটো ভিডিঅ'টো দেখে, আৰু এনেকুৱা প্ৰশ্ন সোধাৰ আগত 10 বাৰ যাতে ভাবি লয়।